Hello everyone guys, welcome back to my channel. আৰু ফাইনালি গাইস আজি আছো আমাৰ এমজে ব্লগাৰ ফাৰ্মত আছো বৰ্তমান আৰু ইফালে চাক গাইস একদম পুৰা এমজে ব্লগাৰ মানে কাম কৰি আছে গতিকে এটা খবৰ খাতি গাই সোধো আৰু ফাৰ্মখন কেনে চলিছে আমি খবৰ খাতি লওঁ তাৰ আগতে চাক গাইস ইফালে একদম পুৰা মাকৈ খেতি কৰি দিছে আৰু কিহৰ বাবে মাকৈ খেতি কৰিছে সেইটো আমি জানো এমজে ব্লগৰ পৰা গতিকে সোধো খবৰ খাতি কেনেকুৱা ইফালে আছে এমজে ব্লগ এটা খবৰ খাতি কেনেকুৱা তোমাৰ আছো মজা একদম ডিমা আছৰ পৰা কালি ৰাতি আহি পাইছো একদম বৰষুণত ভিজি বুৰি আহিছো মানে অৱস্থা বেয়া গতিকে পুৰা একদম অৱস্থা বেয়া হৈছে মানে পানী লাগি কিনে আৰু সেয়া মাকৈ খেতি কৰিছে আৰু মাকৈ খেতি কি গৰু চৰুলে অলপমান কৰা যায় গৰু আছে মানে ঘৰত আৰু এইফালে চাক মানে পোৱালিবোৰ এৰি দি থৈ দিছে আৰু এইফালে গাহৰি কেইটামান আছে এইফালে গাহৰি এতিয়া বৰ্তমান 30টা মান আছে আৰু 30টা মান গাহৰি আছে যদি আপোনালোকৰ গাহৰি লাগে কমেণ্ট বক্সত জনাই দিব আৰু মই এমজেডাৰ মানে লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকে যাই ভিডিঅ'বোৰ চাব আৰু চাই এইফালে মানে একদম চব ছেপাৰেটকৈ মানে থৈ দিছে গাহৰিবোৰ আৰু এমজে ভাইফালে এনেকুৱা গাহৰিবোৰ এইটো কি দাম ইয়াত এতিয়া কিমানমান পইচা পৰিব এইটো টকা 20-25 হাজাৰ মান পৰিব 20-25 হাজাৰ মান টকা পৰি যাব মানে ইয়াতে আৰু সেইফালে চাওক মানে আৰু চাক মানে গাইছ একদম চাৰিওফালে একদম পুৰা গাহৰি হৈ গৈছে মানে আৰু এইফালে পুৰা একদম দানাৰ যোগাৰ কৰি আছে ইয়াত এইটো খানা এইটো মাকৈ আৰু এইফালে ভাত চাত চব অল এভৰিথিং আৰু গোটেই আছে গডৰেজৰ অল এভৰিথিং মানে ইয়াতে যোগাৰ কৰি আছে গাহৰিৰ বাবে একদম এইফালে চাওক এইফালেও আছে চব মানে ছেপাৰেট কৰি থৈ দিছে আৰু বেলেগকৈ আৰু গাইছে এমজে দাদা ঘৰলৈ আহোঁতে মানে এটা বস্তু লক্ষ্য কৰিলোঁ ফাৰ্মত এইফালে চাওক এইবিলাক চূণৰ দেখোন কিবা ঘূৰণীয়া ফুটা দি দিছে কিনো ইয়াক সুধিছা আমি কি দাদা এইবোৰ এইটো মানে ফাৰ্মত বিভিন্ন ধৰণৰ মানুহ আহি থাকেতো এইবিলাক নজৰ নালাগিবৰ কাৰণে মানে এইটো মানে ঝাৰা ফুকা কৰি অলপমান দিয়া হৈছে আৰু ইয়াতে মানে কিমান জাতৰ মানে গাহৰি আছে ইয়াতে মোৰ মোটামুটি এতিয়া লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ মানে 4টামান আছে 4টামান ব্ৰিডৰ আছে এটা লাৰ্জ ব্লেক আছে এইটো লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ আছে হেমশ্বায়াৰ আছে আৰু ঘুংগুৰু বুলি এটা আছে টোটেল 4টা ব্ৰিডৰ গাহৰি আছে মোৰ তাত বৰ্তমান গতিকে আপোনালোকক ভালদৰে মানে ফাৰ্মখন মই বেক কেমেৰা দেখাই আছোঁ আৰু গাইছ এতিয়া আমি এমজে ব্লগৰ পৰা এটা কথা জানো আৰু দাদা এতিয়া খাদ্য নামৰ আপোনাৰ কিমান মান টকা খৰচ হ'ল এইটো বছৰত মোটামুটি 5 লাখ মান টকা যায় মোৰ বছৰত 5 লাখ টকা গৈছে আৰু 5 লাখ টকা যায় মোটামুটি 10-12 লাখ টকা মান আহে তো 5 লাখ টকা যায় আৰু 5 লাখ টকা মান জমা লয় আৰু মোৰ এতিয়া গাহৰি কম আছে এতিয়াৰ পৰা অলপমান কমি যাব আৰু পইচাটো মোৰ মানে আৰ্ণটো এবাৰ অলপমান গাহৰি মানে বুঢ়া হ'ল চ' মানে উলিয়াই দিলোঁ মাৰ্কেট চ' এতিয়া আকৌ ছেটবিলাক বনি আহি আছে গাহৰিবিলাক সৰু আছে সেইটো তেনেকৈ চলি আছে আৰু মানে এমজে ব্লগৰ এটা মানে ফেমাছ হাঁহি গতিকে এমজে ব্লগৰ এটা হাঁহি লাগে গাইছ এইটো হৈছে এমজে ব্লগৰ এটা ফেমাছ হাঁহি গতিকে মই ডেছক্ৰিপশ্যনত লিংক দিম আপোনালোকে যাই ভালদৰে চাব আৰু পুৰা সুন্দৰভাৱে মানে এইবোৰ কাম কৰি থাকে ফাৰ্মৰ সকলোবোৰ তাতে ভিডিঅ'টো চলি থাকে আৰু মানে গাইছ কি কৰিব উপায় নাই সকলোবোৰ দেখিব ডেছক্ৰিপশ্যনত লিংক দিম না এমজে ভাই ডেছক্ৰিপশ্যনত লিংক দি আছোঁ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাওছোঁ আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু ইয়াৰ ভাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰটো ডেছক্ৰিপশ্যনত চাই মোৰটো ছাবস্ক্ৰাইব কৰি দিলে আনন্দিত হ'ম মানে গাইছ গতিকে এমজেদাৰ মানে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে গতিকে মোৰ যাতে সোনকালকে আপোনালোকে 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ে তাৰে কামনা কৰিছোঁ আৰু এমজে ব্লগাৰে ভাইয়ে মানে পুৰা জীৱৰ প্ৰতি বহুত মৰম সেইবাবে মানে এইফালে পুৰা নেস্কুৰি পৰা ৰুই দিছে কাৰণ আৰু নেস্কুৰি গছ ৰোৱাৰ কাৰণটো এইটোৱে যে এওঁলোকে মানে পলু পোহে আৰু এওঁলোকৰ 2টা কুকুৰো আছে আৰু এইফালে চাওক গাহৰি ফাৰ্মটো আছে লগতে কুকুৰো আছে আৰু পলুও পোহে এওঁলোকে আৰু তেওঁলোকৰ মানে গৰু আছে গৰু কেইটামান আছে এমজে ভাই গৰু আছে বোলা 5টা মান আৰু এইফালে কিবা ফাৰ্মো আছে এইখন কিহৰ ফাৰ্ম আৰু এইফালে মুৰ্গী ফাৰ্মো আছে আৰু মুৰ্গী ফাৰ্মখন মানে বন্ধ হৈ গ'ল কিবা কাৰণত আৰু মুৰ্গী মোৰ বহুত মৰিছে মানে বেমাৰত সেইকাৰণে বন্ধ কৰিছে আৰু বৰ্তমান তাৰমানে সিজন নাই সব বন্ধ কৰি দিয়া হৈছে
বন্ধ কৰি থৈ দিয়া আছে আৰু মানে এওঁলোকৰ দুটা কুকুৰ আছে কুকুৰ দুটাৰ নাম কি থৈ ৰাখিছে এটা এলেক্সা আৰু এটা চুকু এলেক্সা আৰু চুকু গাইছ আৰু মোৰো মানে কুকুৰ পোৱা বহুত ইচ্ছা হৈ আছে গতিকে আৰু আপোনালোকে যে ছাবস্ক্ৰাইব কৰি দিয়ে যদি ইউটিউবৰ পইচা পা নিশ্চয় কুকুৰ পুহিম নে ভাই ভাই পুহিবা নিশ্চয় কুকুৰ চুকুৰ লাগে মানে চুৰ আহিলে অলপ ইয়াতে চোৰ বেছিটো মানে কুকুৰ হ'লে অলপমান বিন্দাছ শুই থাকিব পাৰি আৰু গতিকে আপোনালোকে মানে ফুললি একদম এনিমেলছ লাভাৰ মানুহ ভাই এনিমেলছ লাভাৰ মানুহ একদম মানে সকলো জীৱ জন্তু আছে এওঁলোকৰ ঘৰত মানে গাইছ গতিকে ভিডিঅ' আপোনালোকে চাব এওঁ গতিকে আশা আছে মই ভিডিঅ' আৰু ফাইনেলি গাইছ হেমজৰ ঘৰৰ পৰা ওলাই দিলোঁ গতিকে আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ ভিডিঅ'টো চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ হৈছে টিল দেন টাটা বাই বাই